আবেগেৰে পৰিস্ফুট এটি কবিতা। তলসৰা বকুলৰ সৌন্দৰ্যই মুখৰিত চৌপাশৰ পৰিৱেশ ব্যাকুলতাৰ বাটেৰে বাট বুলি স্বাভিমানেৰে ভৰপূৰ সেউজীয়া পথাৰৰ অগ্ৰসৰত আজি বিচলিত। নাই কোনো জনতাৰ আবেগেৰে উৎফুল্লিত জয়গান। মাথো প্ৰতিধ্বনিত হয় কুমুদৰ ঐশ্বৰ্য হিয়া ভঙা কান্দোনৰ ৰোল। নিয়তিৰ বুকুচাত নিঃশব্দৰে এটি দুটি ক্ষণৰে শুই পৰে অজস্ৰ মানৱৰ মৃতদেহ। তথাপিও কাৰোবাৰ পক্ষে হয় দানৱৰ খেল। তৃপ্তপতি টোপাল তেজেৰে ৰাঙলী ৰঙীন তেজৰ চেকুৰা। কেৱল পৰি ৰয় চিৰদিনৰ বাবে জড় সদিক দেহৰ অৱয়ব। মনৰ আবেগেৰে পৰিস্ফুট সপোনৰ ৰাজকাৰেং নিচিন্ন হয় জীৱনৰ ধূলিৰ লগত। আবেগেৰে ম্ৰিয়মান জীৱনৰ শেষ যাত্ৰা।